Hey guys, welcome back to my channel. এথিন ভাবছিলে আপোনালোকক আকবাৰ স্বাগতম জনালোঁ আৰু ধুনীয়াকৈ ৰাতিপুৱাই ব্লগ এটা আৰম্ভ কৰি দিছোঁ। এতিয়ালৈকে মই চাহ খোৱাই নাই। প্ৰথমে ভাবিলোঁ আপোনালোকক এবাৰ লগ পাই লওঁ আৰু এজ অলৱেজ যেতিয়া অফিচৰ কাৰণে ওলাইছোঁ চ' দিনটো আগবঢ়ো ব'লক। So this is my OOTD outfit for the day. ওপৰত ফেন চলি আছে দেই। এইফালে চাহ, এলমণ্ডছ আৰু আজি খুৰীয়ে বনালে। এইটো মানে ইয়াৰ ভিতৰত ভাজি আছে ন, এইটো ভাল লাগে। ওপৰখিনি নিমখীয়া আৰু ভিতৰত মানে আলু ভাজি বা তেনেকুৱা যি ভাজি কবি ভাজি দিছে। চ' এইটো খাই একদম টেষ্টি লাগে, সেইকাৰণে এইটো এটা খাই যাওঁ আৰু ফাইনেলি ফুল ৰেডি। চ' ব'লক এতিয়া গৈ থাকোঁ অফিচলৈ। চ' মই এতিয়া ওলাইছোঁ আৰু আজি অলপ আগত ৰ'দ দি আছিলে, বাট এতিয়া ৰ'দটো নাই, ডাৱৰ আহিলে, সেইটো কাৰণে কাপোৰ বাৰু মেলাই আছে। ৰ'দ মানে একদম বহুত ৰ'দ দিছে আৰু সেইফালে মাহঁত ৰখি আছে, সেইফালে আইতা বহি আছে। সেয়া সেইফালে ক্লিয়াৰ স্কাই দেখিছে ন, এতিয়া দুইফালৰ পৰা ক্লাউডছ আহি গ'ল। চ' ৰ'দটো নাইকিয়া হৈ গ'ল, বহুত ৰ'দ দি আছিল নহ'লে। বাই। এতিয়া আকৌ ৰ'দটো কমাই ভাল কৰিলে ন, ঠাণ্ডা ঠাণ্ডা অকণ আহিলে, নহ'লে বহুত গৰম বাপৰে। আহি পালোঁ অফিচৰ পৰা আৰু এতিয়া জল্দি ফ্ৰেছ হৈ লওঁ, বিকজ আজি স্পেচিয়েল লাঞ্চ হ'ব। স্পেচিয়েল মানে মই কিয় কৈছোঁ, আজি চিকেনটো আছে বাৰু, মানে আমাৰ সদায়তো অকণমান চিম্পলকৈ খোৱা হয়, মানে সপ্তাহত এদিন দুদিন তেনেকৈ চিকেন খোৱা হয়, বা কেতিয়াবা এদিন বা দুদিন তেনেকৈ আৰু। বাট মই চিকেন আছে বুলি স্পেচিয়েল কোৱা নাই, আজি কৈছিল যে পোলাও বনাব। মই বহুত ভাল পাওঁ পোলাও। পোলাও মানে ঘৰুৱা পোলাও দেই, তেনেকৈ মানে একদম বহুত হেভি, মানে যেনেকৈ খানা চানা পাতিলে বনাই তেনেকুৱা নহয়, একদম ঘৰুৱা পোলাও। মই সেইটো বহুত ভাল পাওঁ। চ' চিকেন আৰু পোলাও বেষ্ট কম্বিনেশ্যন। চ' সেইকাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ মানে আজি লাঞ্চ কৰিবলৈ। আৰু মানে ভাল লগা কিবা এটা থাকিলে বেছি ভোক লাগি থাকে নহয়, চ' মোৰতো বহুত ভোক লাগিছে। চ' মই সোনকালে ফ্ৰেছ হৈ গ'লোঁ। এইফালে মোক মাতিয়ে আছে লাঞ্চ কৰিবলৈ, বিকজ দেৰিও হৈ গ'ল যিহেতু চবৰে ভোক লাগিছে। চ' এতিয়া ব'লক। এইফালে লাঞ্চ আনিলে, মই ধুনীয়াকৈ মোৰ প্লেটখন দেখাই আছোঁ। এয়া ধুনীয়াকৈ এইফালে পকৰি বনাইছে, এইফালে বেঙেনা পেটু, এইটো এটা চালাড, এইফালে দালি, এইটো কি মাছৰ টেঙা। আৰু মই মোৰ প্লেটখন অকণমান ধুনীয়াকৈ দেখাই দিছোঁ। এইফালে এয়া চিকেন, এইফালে পকৰা লৈছোঁ, তাৰ লগতে চাটনি ল'ম বাৰু। এয়া নেমু, পিঁয়াজ, জলকীয়া, আৰু আজি মোৰ যিটো কাৰণে মানে মনটো ভাল লাগি আছিলে, এয়া হৈছে পোলাও। আই এম ছ' হেপী। ইফ ফুড কেন মেক ছামৱান হেপী, ডেটছ মি। মই নোৱাৰিছোঁ আৰু ৰখিবলৈ, আপোনালোকক যিমান ধুনীয়াকৈ পাৰিছোঁ দেখাইছোঁ। লোভ লগোৱা নাই কিন্তু দেই। এতিয়া মই লাঞ্চ কৰোঁগৈ দেই। চব বহিছে, চবেই অলৰেডি ষ্টাৰ্ট কৰিলেই। চ' ময়ো ফাইনেলি খাওঁ। চ' আজি হৈছে স্পেচিয়েল লাঞ্চ উইথ ফেমিলি। স্পেচিয়েল মানে মোৰ কাৰণে বেছি স্পেচিয়েল। চ' ধুনীয়াকৈ লাঞ্চ কমপ্লিট হৈ গ'ল। এতিয়া মাহঁতে অকণমান ৰিলেক্স কৰিছে, বহিছে, কথা বতৰা পাতিছে। মই ওচৰতে অকণ খোজ কাঢ়িলোঁ, যিহেতু অলপ পিছত ৱৰ্কআউট কৰিব লাগিব, মানে খাই ডাইৰেক্টটো কৰিব নোৱাৰি। এতিয়া তাকে বোলো আপোনালোকক এবাৰ লগ পাই লওঁ। তাৰ লগতে বতৰটো অকণমান বতাহ মাৰিছে, অকণমান মাজে মাজে গাজিছে, মানে মানুহে কোৱা মতে বতৰটো অকণমান বেয়া কৰিছে। বাট হোৱাট আই ফিল ইজ ডেটছ এন আইৰনি, বিকজ ছামাৰ ডেইজত যদি বতৰটো বেয়া কৰে, মানে একচুৱেলি বতৰটো আমাৰ কাৰণে ভাল হৈছে। মেকিং চেন্স, মানে বুজিছে ন কি ক'ব বিচাৰিছোঁ। চ' সেইটো কাৰণে এতিয়া মই সদায় ভাবোঁ যে এডিটিংটো অকণমান আগবঢ়াই থওঁ, তেতিয়া ৰাতিলৈ মানে অকণমান হেল্প হয়। বাট এটাতো ৱৰ্কআউট কৰোঁ, ৱৰ্কআউট কৰাৰ পিছত অকণমান এক্সজষ্টেড ফিল হয়, টায়াৰ্ড লাগে। আৰু মোৰ ভাগৰটো ভাগৰে, প্লাছ এনেকুৱা বতৰে টোপনিটো আনি দিয়ে। এতিয়া টোপনি যদি লাগি থাকে আৰু যদি মই নুশুওঁ, তেতিয়া মোৰ ইভিনিংলৈ ফ্ৰেছ নালাগিব। আৰু এনেকুৱা বতৰত মানে জানে আৰু কি মজা টোপনি আহে। চ' আজি বতৰটো চাই লাগিছে আজি মোৰ আল্টিমেটলি শুই দিয়াই হ'ব। এডিট কৰোঁ মানে কি, মই ভাবোঁ কি এডিটিংখিনি অকণমান যদি আগবঢ়াই থওঁ, ৰাতিলৈ মানে মোৰ অকণমান হেল্প হয়। বাট আমি কিয়া কৰ सकते हैं, ইউ ন'। টোপনি যদি আহি যায়, তেতিয়া আৰু জোৰ জবস্তিকৈ নুশুই, ডেটছ নট হেল্ডি। চ' সেইকাৰণে শুই দিয়া যায়, তেতিয়া অকণমান ধুনীয়া ফ্ৰেছো লাগে ইভিনিং। চ' এতিয়া মই আপোনালোকক বতৰটো অকণমান দেখাওঁ। দিছ ইজ দি ৱেডাৰ। আৰু ইফালে দেখিছে অলপ অলপ বতাহ মাৰি আছে, অকণ কুলি এজনীয়ে মাতি আছে। ভালকৈ নুশুনিব পাৰে আপোনালোকে, বাট বতাহটো একদম চেঁচা, একদম ঠাণ্ডা। কুলিয়ে মাতিছে, শুনিছে ন? শুনিছে চাগে এতিয়া। চ' এতিয়া মই যাওঁ ধুনীয়াকৈ ৱৰ্কআউট কৰোঁ, বিকজ দেৰি হৈ যাব নহ'লে। তাৰপিছত মই যেতিয়া ইভিনিং উঠিম, ফ্ৰেছ হ'ম, তেতিয়া আপোনালোকক লগ পাম। গুৰু আহি গ'ল।
বৰষুণ দিবনে কি লাগিছে তোৰ বতৰে কি কৰে গুড ইভিনিং চ' অকণমান শুলো যিহেতু মই কৈছিলোঁ যে মোৰ হোৱাই হ'ব বিকজ ভাগৰ লাগিব মানে শুয়ে দিলোঁ আৰু সেইকাৰণে এতিয়া পূৰা এনাৰ্জেটিক ফিল হৈছে আৰু ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ ভাবিলোঁ এবাৰ আপোনালোকক লগ পাই লওঁ তাৰপিছত এতিয়া চাহ বনাবলৈ যাওঁ अभी बनाएगा चाय পাতি দিছোঁ এতিয়া এটা দিম তেজপাত এফালে চাহপাত বাকী এটা ঠিক কৰিম আৰু কাপ চাপবোৰ চাহ অলমষ্ট হৈ গ'ল অকণমান উতলাই দিছোঁ চ' চাহ বাকিলোঁ এইটো আৰু লৈছোঁ দুটা মিঠাই আছিলে এফালে আজি ভণ্টিকাই খেজুৰ কাজু দি পঠাইছে ইউনিভাৰ্চিটিত নাখালে মানে চ' এতিয়া মায়ে চাগে খাই দিব মই চাহে খাম চাগে অকল সন্ধিয়া আমাৰ লাল চাহ খোৱাই হয় আৰু কেতিয়াবাহে মন গ'লে আৰু গাখীৰ চাহকণ খাওঁ আৰু আমি বহি আছোঁ বাৰান্দাত আড্ডা মাৰি আছোঁ চবেই ফেমিলি আড্ডা আৰু এয়া হৈছে চুইট কৰ্ণ ভণ্টিৰ একদম খাওঁ খাওঁ লাগি গৈছে আজি তাইৰ হৈছে ইভিনিং ক্ৰেভিং এইফালে মাকো দিছে মই আগতে ইমান ভাল নাপাইছিলোঁ মই ভাবিছিলোঁ চুইট কৰ্ণ মানে মিঠা নেকি মোৰ মানে মিঠা বস্তুটো অকণ বেয়া পাওঁ অঁ কিন্তু ইয়াতে মানে তাৰপিছত গম পালোঁ যে মছলা এনল দি দিয়ে পিঁয়াজ চিয়াজ কাটি অকণ স্পাইচি বনাই খাওঁ মানে তেতিয়াৰ পৰা আৰু ডিনাৰ এইফালে ৰুটি খাবা আৰু এগ চয়া কোনে খাব অঁ আৰু এইফালে মোৰ অবভিয়াছলি পোলাও ডিনাৰ আনিলোঁ এইফালে আজি তিনিজনীৰে বেলেগ বেলেগ ডিনাৰীয়া ভণ্টিৰ তাই মেকাৰণি এইফালে কণী আৰু আমি দিনত খালোঁ পকৰা তাইৰ কাৰণে থৈ দিছিলে এয়া মায়ে ৰুটি আৰু দালি অকণ গৰম কৰি আছে তাৰ লগতে এইফালে কণী আৰু মই কণী এইফালে মাংস অলপ আৰু মোৰ ফেভৰেট পোলাও আৰু এয়া জলকীয়া পিঁয়াজ নেমু এডোখৰ ল'বলৈ আছে সেইডোখৰ ল'ব লাগিব এতিয়া আমি ডিনাৰটো কৰোঁ চ' গাইজ ভাবিছোঁ ইয়াতে আজি ব্লগটো এণ্ড কৰোঁ যিহেতু এতিয়া দেখাবলগীয়াতো তেনেকৈ একো নাই চবেই ডিনাৰ কৰিলে চব লাইক এতিয়া শুব আৰু এজ অলৱেজ ৰাতিটোৰ ভিতৰত এডিট কৰি ব্লগটো মই আপোনালোকলৈ কাইলৈ আগবঢ়াম চ' একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব ব্লগটো আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যায় মই সিমানেই মটিভেট হৈ যাওঁ আৰু ওচৰতে বেল আইকনটো থাকে সেইটো ক্লিক কৰি দিব যাতে আপোনালোক নটিফাই হৈ যায় যেতিয়াই মই নতুন এটা ব্লগ বা শ্বৰ্টছ বা মিনি ব্লগছ দিওঁ আৰু লগতে মোৰ মিনি ব্লগছ আৰু শ্বৰ্টছো চাই থাকিব মই আজি এটা মিনি ব্লগ আপলোড কৰিছোঁ আৰু দুটা মিনি ব্লগ মানে এডিটিং হৈ আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই যেতিয়া কমপ্লিট হ'ব মই সেইকেইটা আপলোড কৰিম চ' চাই গৈ থাকিব আৰু এতিয়া মই ইনষ্টাগ্ৰামতো লাহেকৈ ডেইলি আপলোডছ দিয়া আৰম্ভ কৰিছোঁ চ' ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে তাতে ফ'ল' কৰি দিব মোক আৰু মোৰ যিহেতু এইটো বাৰ্থডে মান্থ বাৰ্থডে স্পেচিয়েল ব্লগটোৰ কাৰণে অকণমান আৰু ৱেইট কৰিব লাগিব এক্সাইটেড থাকক আৰু মোকো ছাপোৰ্ট কৰি গৈ থাকিব মৰম দি গৈ থাকিব ময়ো ট্ৰাই কৰি গৈ থাকিম এনেকুৱা ধুনীয়া ধুনীয়া ব্লগছ আপোনালোকলৈ আগবঢ়াবলৈ চ' আজিলৈ আহিছোঁ আকৌ জল্দি লগ পাম টিলেঞ্চি বিহেল ডিপিছ আদিঅ'ছ